নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালেই। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল অসম জীয়ৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আমাৰ ফুলৰ বাগিচাখনেই হওক বা টাবত সজোৱা ফুলবিলাকেই হওক, কেনেকৈ যত্ন কৰিব লাগে তাৰ বিষয়ে কিছু কথা। ফুল সকলোৱে ভাল পাওঁ নহয়নে? আৰু ৰাতিপুৱাই আমি আমাৰ ফুলনি বাৰীখনত ফুলি থকা ফুলবিলাক দেখিলে মনটো ভাল লাগে। আমি আমাৰ মনটো ভাল লগাবৰ কাৰণে ফুলবিলাক ফুলি থাকিবলৈ হ'লে প্ৰতিপাল কৰিব লাগিব, তেতিয়াহে ফুলবিলাক ৰমকজমককৈ ফুলিব। গতিকে জানোচোন আহক কেনেকৈনো ফুলবিলাক যত্ন কৰিব লাগে ৰমকজমককৈ বা সুন্দৰভাৱে ফুলিবলৈ হ'লে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু যিসকলে মোৰ চেনেলটোত নতুন হয় সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰা হওকচোন। মানুহ সৌন্দৰ্যপ্ৰিয় নগৰত বাৰী পাতিবলৈ ঠাইৰ অভাৱ। বতৰৰ প্ৰতিকূলতাৰ কাৰণে ফুলবোৰ ভালকৈ চম্ভালিবলৈ টান হৈ পৰে নহয়নে? সেইকাৰণে ফুলবোৰ ঘৰৰ ভিতৰত বা বাৰান্দাত ৰাখিবলগীয়া হয়। ভাড়া ঘৰত থকা লোকসকলৰ বাবে টাবত ফুল ৰোৱাটো অতি আৱশ্যকীয়, কাৰণ ফুলৰ টাববিলাক লৈ ফুৰিবলৈ সহজ হয়। বা বাৰীত ৰোৱা ফুলবিলাকো প্ৰথম ৰোৱা অৱস্থাৰ পৰা কেনেকৈ যত্ন ল'ব লাগে তাৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ পাব। প্ৰথমতে টাবটো ভালকৈ ধুব লাগে, যাতে ই বীজাণুমুক্ত হয়। টাবত মাটি ভৰোৱা আগতে টাবত থকা তলৰ ফুটাটোত সৰু সৰু ইটাৰ টুকুৰা বা সৰু শিল 1 ইঞ্চি ডাঠকৈ দি তাৰ ওপৰত মোটা বালি আৰু ছাই দিব লাগে। তাৰ পাছত পলসুৱা বা সাৰুৱা মাটি লৈ সমান পৰিমাণৰ পচন সাৰ বা শুকান পাত বা গোবৰৰ গুড়ি মিহলাই পাত্ৰটোত ভৰাই পেলাব লাগে। টাবত মাটিখিনি ভৰোৱাৰ পিছত গুড়ি মাটিখিনি আঙুলিৰে অলপ হেঁচি দিব লাগে, যাতে মাটিখিনি খাজ খাই পৰে। কেকটাছ বা অৰ্কিড জাতীয় উদ্ভিদৰ ক্ষেত্ৰত মাটিৰ লগত ইটাৰ টুকুৰা আৰু বালি মিহলি কৰিহে টাবত ভৰাব লাগে। পদ্ধতি: টাবত মাটি ভৰোৱাৰ পাছত মাটিত আধা ইঞ্চি গুটি পুতিব লাগে। পুলি ৰোৱাৰ আগতে পকা বা শুকান পাতবিলাক কাটি ল'ব লাগে। যিবিলাক গছৰ শিপা বেছি তললৈ নাযায় বা শিপা বেছি নহয়, তেনে জাতীয় গছৰ পুলি ৰুবৰ কাৰণে ডাঙৰ টাব নহ'লেও হয়। এনেবিলাক পুলিৰ কাৰণে মুখ বহল মাটিৰ পাত্ৰ দৰকাৰ। ডাল কটাৰ পাছত 2 ঘণ্টামান কটা অংশটো চেনি পানীত জুবুৰিয়াই থ'লে ডাল পাতবোৰ সজীৱ হৈ থাকে। পুলি সদায় টাবৰ সোঁমাজত ৰুব লাগে। টাবত ফুল ৰুবলৈ হ'লে প্ৰথমতে টাব নিৰ্বাচন কৰিব লাগে। ডাঙৰ ফুলৰ বাবে ডাঙৰ টাব আৰু সৰু ফুলৰ বাবে সৰু টাব হ'ব লাগে। ই দেখাতো শুৱনি হৈ পৰে নহয়নে? মাটি তৈয়াৰ কৰা নিয়ম: ভাল পলসুৱা মাটি 2 ভাগ। পচি যোৱা পাত, আমি যিবিলাক গছৰ পৰা সৰাৰ পিছত পাতবিলাক গোটাই থওঁ সেইবিলাক টুকুৰা টুকুৰা হৈ যায় নহয়নে? তেনেধৰণৰ পচা পাত এভাগ, শুকান গোবৰ মিহি কৰি চালনীৰে চলা 1 বা 2 ভাগ, নদীৰ বালি 1 বা 2 ভাগ, টুকুৰা এঙাৰ আৰু ছাইও ল'ব পাৰে। 1 নম্বৰতে টাবত ৰোৱা বা ফুলৰ বাগিচাত ৰোৱা ফুলবিলাক ৰোৱাৰ পাছত পানী এনেদৰে দিব লাগে, যাতে মাটিখিনি সম্পূৰ্ণভাৱে তিতি খাজ খাই পৰে। ইয়াৰ পাছত যদি মাটিখিনি শুকাই যায় তেন্তে অলপ অলপকৈ পানী ছটিয়াই দিব লাগে, যাতে পুলি বা ডালৰ তলত পানী জমা নহয়। পুলিত পানী দিয়া আগতে টাবত ৰোৱাই হওক বা বাগিচাৰ ফুলেই হওক, মাটিখিনি এবাৰ খুচৰি দিব লাগে। 2 নম্বৰতে ৰোৱা কিছুদিনৰ পাছত যদি টাবৰ ওপৰত বা ফুলৰ বাগিচাৰ পুলি ৰোৱা ওপৰ অংশটো ফাটি যায়, তেন্তে সেই ফাটবিলাকত শুকান গোবৰৰ লগত মাটি মিহলি কৰি ফাটবিলাকত সুমুৱাই দিব লাগে। তাৰ পিছত অলপ অলপকৈ পানী ছটিয়াই দিব লাগে। 3 নম্বৰতে পুলিবোৰক যেনেকৈ ৰ'দ লাগে তেনেকৈ ছাঁৰো প্ৰয়োজন হয়। সেইবাবে পুৱা ৰাতিপুৱা বেলা কমেও 4-3 ঘণ্টামান ৰ'দ পৰা ঠাইত টাববোৰ ৰাখিব লাগে। কিন্তু গৰম কালি অতি প্ৰখৰ ৰ'দত গৰম ঠাইত টাব থ'ব নালাগে। 4 নম্বৰতে পাতবোৰ লেতেৰা হ'বলৈ দিব নালাগে। সেইবোৰৰ ওপৰত মাজে মাজে অলপ অলপকৈ পানী ছটিয়াই থাকিব লাগে, নহ'লে কাপোৰেৰে পাতবিলাক অলপ অলপ মচি থাকিবও পাৰে। 5 নম্বৰতে টাবত বা ফুলৰ বাগিচাত ৰোৱা ফুলবিলাক ৰোৱাৰ পাছতেই সাৰ দিব নালাগে। পুলিৰ পৰা যেতিয়া
4-5খন নতুন পাত ওলাব তেতিয়াহে কম পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে। এই সাৰত পানী গুলি পাতত স্প্ৰে কৰিব নাইবা গুৰিৰ পৰা অলপ দূৰত দিব লাগে। এই পুলিৰ কাৰণে এচামুচ সাৰেই যথেষ্ট হয়। আজিলৈ ইমানেই। আৰু কেইবাটাও আছে কিন্তু একেলগে দিয়াটো সম্ভৱ নহয়। গতিকে বাকীখিনি মোৰ পিছৰটো ভিডিঅ'ত জানিবলৈ পাব। আৰু যিসকলে মোৰ চেনেলটোত নতুন হয় সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে আজিলৈ বাই বাই।